কিমান বছৰমান হ'ল জানমনি কি চিডি যি নহওক জানমনি আপুনি জানমনি খাব চিডি চলে জানো চিডি নচলে পুৰণা চিডিবিলাক সদায় ক্ৰেছ হৈ যোৱাৰ লগে লগে চলাব বিচাৰিলেও নচলে মানে অলপ জানমনি সেইখিনি মতে চলিছিলে জোনবাই চলিছিলে নচলে এতিয়া আজিকালি खत्म बाय बाय टाटा गुड बाय गया হেণ্ডছেট কৰিব কৈছে আপুনি হেণ্ডছেট নকৰি দূৰৰ পৰা নমস্কাৰ কৰি দিছে স্বাগতম জনাইছোঁ আন এটি ভিডিঅ' লৈ আৰু আমাৰ এটা ৰাউণ্ড থাকে লাভ ষ্টৰী ৰাউণ্ড চ' আজি নন্দা আছে নন্দাৰ লগত লাভ ষ্টৰী ৰাউণ্ডটো অকণমান কিবা সুধিব বিচাৰিম নন্দা একেবাৰে ঠিক আছে বাৰু প্ৰথমতে সুধিম নন্দলিমৰ জীৱনত প্ৰথম প্ৰেম কেতিয়া হৈছিল এইটো কমন কুৱেশ্যন কিন্তু তথাপিও জানিব বিচাৰিব মানুহ ক্লাছ 8ত ক্লাছ 8ত তাৰপিছত কি হ'ল মোক চবেই এৰি থৈ যায় মোক আকৌ এনে আৰু আপোনাক এৰি থৈ যায় এৰি থৈ যায় প্ৰথম প্ৰেমত তাৰমানে আপোনাক এৰি থৈ গৈছে হাইছেনি বেয়া কৰিলে হাইছেনি বেয়া কৰিলে বেয়া কৰাৰ কাৰণে চবেই এৰি থৈ গ'লে কি কৰিবা এতিয়া হাই ছেকেণ্ডেৰীলৈকে আছিলে ক্লাছ 8ৰ পৰা অঁ আছিলে ক্লাছ 8তে প্ৰেম কৰা মানুহ তাৰমানে ঠিক আছে বাৰু কাৰোবালৈ চিঠি লিখিছিল নে আপুনি কৈছিলে তেতিয়া যে আপোনাৰ লগৰ ল'ৰাই লিখিছিলে কিন্তু আপুনি লিখিছিল নে লিখা নাই চিঠি লিখিব নাজানোৱে ভাৱবিলাকে বুজি নাপাওঁ আখৰবিলাক ইমানেই বেয়া কাৱৈ ঠেঙীয়া বগলী ঠেঙীয়া আখৰ ৰ লিখিলে ৰটো এইফালে যায়গৈ ক লিখিলে ক নাকটো গৈ একেবাৰে তোমাৰ সোপনি নিচিনা হয়গৈ গতিকে মই চবকে কওঁ আজিকালি তোমাৰ আজি হোৱাটছএপত ল'ৰা ছোৱালীবিলাকে মেছেজ দিয়ে আখৰ ভাল হ'বলৈ হ'লে সদায় ছোৱালীক চিঠি দিয়ক চিঠিখনতে গোটেই ল'ৰাটোৰ ইমেজটো বনে ল'ৰাটো কিমান পৰিপাটি ল'ৰাটোৰ ভাৱ ভংগীমাবিলাক বেলেগ কেনেকুৱা ধৰণৰ কিন্তু বেলেগে লিখিলে নহয় নিজে লিখিব নিজে লিখিব চিঠিৰ আমেজটো এটা বেলেগ আৰু নিজে গতিকে আখৰ ভাল কৰিবলৈ আৰু ইমেজ বনাবলৈ ছোৱালী এজনী আগত ইমেজ বনাবলৈ সদায় চিঠি লিখাৰ দৰকাৰ সেইকাৰণে আজিকালি ল'ৰা মানে কি ল'ৰাবিলাকৰ যে ইমেজ নবনে বিকজ এইটো কাৰণে কাৰণ মই চিঠি লিখি পোৱা নাছিলোঁ আৰু মানে ভাষাই বুজি নাপাওঁ চিঠি ভাষা হ'লে বেলেগ নহয় তোমাক মই সেইদিনাখন দেখিলোঁ জানো তুমি গোলাপৰ পাহিৰ দৰে লাগিছিলে ভাৱ আহিয়ে নাপায় কলমত কেনেকৈ লিখিম মোক চিঠি দিছিলে মই যেতিয়া পঢ়ি আছিলোঁ ক্লাছ 8ত মোক ক্লাছ 10ৰ ছোৱালী চিঠি দিছিলে চিঠিখন পঢ়িলেগৈ আমাৰ আপুনি ৰিপ্লাই দিয়া নাছিল মই চিঠিখন পোৱাই নাছিলোঁ মই কিয় নাপালে মোক ক'লে কোনোবাই তোক চিঠি দিছে বুলি আৰু সেইখন চিঠি পালেগৈ আমাৰ সেইখন মই যিখন স্কুলত পঢ়িছিলোঁ সেইখন স্কুলৰ হেডমাষ্টাৰ আছিলে মোৰ মামা আমি নিচা বুলি কওঁ মামা হাতত পালেগৈ গোটেই ঘৰ হুলস্থুল আৰু হুলস্থুল হোৱাৰ লগে লগে বাকী জানাই ৰাতি দবা পিটন আৰু ডিক 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 এতিয়া আপোনাৰ প্ৰথম প্ৰেম সুধিলোঁ আপোনাৰ শেহতীয়া প্ৰেম কিমান বছৰমান হ'ল শেহতীয়া প্ৰেম মনত নাই ইমান পুৰণি হ'ল নেকি পুৰণি হৈ গ'ল গোটেইবিলাক গোটেই কাহিনী পুৰণি হ'ল আৰু মানে তোমাৰ কি কয় যিটো আমাৰ ডায়েৰী তো ডায়েৰীখনত তোমাৰ ধূলি চামনি পৰিলে লিখিম কেনেকৈ ডায়েৰী পৃষ্ঠা গতিকে সেই আজিৰ পৰা তোমাৰ 7 বছৰ 8 বছৰ হৈ ডায়েৰী পৃষ্ঠা তেনেকৈ সোমাই আছে লিখিবলৈ সময় পোৱা নাই আৰু সেই তেনেকুৱা ধৰণৰ পৃষ্ঠাই বিচাৰি পোৱা নাই মনৰ কথা লিখিবৰ কাৰণে ঠিক আছে এটা প্ৰশ্ন মই সুধিব বিচাৰিম বিশেষকৈ আমাৰ নতুন প্ৰজন্মৰ কাৰণে আজিকালি এনেকুৱা দেখা যায় আপোনাৰ তাৰমানে বহুতৰে ব্ৰেকআপ হয় প্ৰেমৰ ব্ৰেকআপ হোৱাৰ পিছত আপোনাৰ বহুতে আপোনাৰ এনেকুৱা হয় যে কিছুমানে ছুইচাইড পৰ্যন্ত কৰিব যায় একেবাৰে আপোনাৰ ৰ'ব নোৱাৰা হয় কিবা নোৱাৰা হয় একেবাৰে অৱস্থা বেয়া হৈ যায় তাৰমানে ব্ৰেকআপ হৈছে মানে পৃথিৱীখন শেষ তাৰমানে জীৱনটো শেষ তেনেকুৱা ধৰণৰ ভাবে এতিয়া আপোনাৰোতো এটা টাইমত এটা চৰ্চিত ব্ৰেকআপ হৈছে চ' আপুনি কি এডভাইচ দিব তেওঁলোকক এইটো এটা মানসিক বেমাৰ হয় বেলেগ একো নহয় তথাপি সেইখিনি টাইমত কি কৰিব লাগে তাৰমানে কি কৰিব লাগে সেইটো বিষয়ে এইটো দৰকাৰী যে তুমি ভাবা ইউ আৰ বেষ্ট তুমি এখন পৃথিৱীত তুমি সদায় ইউনিক হয় তোমাৰ পটেঞ্চিয়েল আছে কৰিবলৈ এতিয়া তুমি কিবা কৰিবা তোমাৰ পৃথিৱীয়ে তোমাক চেলুট কৰিব গতিকে এখন পৃথিৱীখন বহুত ডাঙৰ হয় যদি কোনোবা তোমাৰ জীৱনৰ পৰা গৈছেগৈ যাবলৈ দিয়া তাক তুমি নেৰাখিবা কাৰণ তোমাৰ কাৰণে কোনোবা ৰৈ আছে বা ৰৈ থাকিব তুমি নিজৰ কৰ্মক্ষেত্ৰত তুমি আগুৱাই যোৱা কাৰণ যেতিয়া তুমি এখন পৃথিৱীত কিবা কৰি যাবা তোমাৰ কামটোকহে সদায় মানুহে মনত ৰাখিব তোমাৰ জীৱনত কোন আছিলে কোন নাই সেইটো মনত নেৰাখে
আৰু মই আগতে কৈছোঁ এইটো এটা মানসিক বেমাৰ যেতিয়া মানুহে তাক মনোযোগেৰে মানে যেতিয়া কনচেনট্ৰেট কৰে এজনী ছোৱালীৰ প্ৰতি বা এটা ল'ৰাৰ প্ৰতি তেতিয়া মনোযোগ দিয়াৰ লগে লগে সদায় সোমাই যায় ডেপ্থত গতিকে নিজৰ যিখিনি কৰণীয় কাম থাকে সেইখিনি চাইড কাটাই দিয়ে যে সেইকাৰণে ৰাতিপুৱা গুড মৰ্ণিং ৰাতি গুড নাইট বেবী খালা বাবু খালা তাৰপিছত সেইবিলাক বস্তুতে বিজি হৈ থাকে কৰিব কেতিয়া মানুহে কাম এইবিলাক বস্তু আমাক এটা জাৰ্ণি এটা হং এটা আমাৰ লগৰীয়া কোনোবা ভাল পোৱা এটা লাগে কোনোবাই যদি ব্যস্ততাপূৰ্ণ জীৱনত কোনোবাই যদি খবৰ লয় য়েছ কিন্তু সেইটোতে ব্যস্ত হৈ থাকিব নালাগে ল'ৰাটোৱে হওক বা ছোৱালীজনী হওক ষ্টুডেণ্টৰ লাইফতে কথা ক'ব বিচাৰিছোঁ সিহঁতৰ নিজৰ ষ্টাডি থাকে সেইবিলাক তুমি বাদ দি যদি তুমি তাতেই ব্যস্ত হৈ থাকা তুমি দেখোন গেৰাই মাৰিবা মোৰ নিচিনাকৈ মোৰ ব্যক্তিগত জীৱনৰ পৰা কৈছোঁ সেই গতিকে যিহেতু আমাৰ সময় আমাক শিকায় সেই গতিকে মই কৈছোঁ কি আমাৰ যিখিনি কৰণীয় কামখিনি প্ৰথম আমাৰ জীৱনৰ উদ্দেশ্য প্ৰথম উদ্দেশ্য তুমি আগুৱাই গৈ থাকিবা এইবিলাক অনুষংগিক কাৰোবাক ভাল লাগিব কাৰোবাক বেয়া লাগিব আৰু যেতিয়া তোমাক পৃথিৱীয়ে চেলুট মাৰিব যেতিয়া তুমি যিটো লাইনত বা যিটো তোমাৰ উদ্দেশ্যলৈ আগবাঢ়িছা যেতিয়া তুমি এইটো ৰিচ কৰিবা তেতিয়াহে তোমাক ছবি চেলুট মাৰিব ব্ৰেকআপ হ'লে কোনো চেলুট নেমাৰে বিয়া পাতিলেও তোমাক কোনো চেলুট নেমাৰে বা সিহঁতে 10 বছৰ ভাল পাই দিয়া পাৰিলে দেই মতলবেই নাই বাৰু এখন দুনিয়াত কাৰো একো মতলব নাই কোনোবা মৰিলেও কোনো মতলব নাই কাৰণ দুদিন মানুহে কান্দিব নেক্সট ডে আকৌ ফেচবুক হোৱাটছআপ কৰিবলৈ আৰম্ভ কৰি দিব মাত্ৰ দুদিন সেইটো হয় তথাপি আপোনাৰ এটা দীঘলীয়া সম্পৰ্ক এটা ভাঙিলে আপোনাৰ দুখ লাগে বাৰু নিশ্চয় দুখ লাগে চ' সেইটোত আপোনাৰ তেতিয়া কেনেকুৱা অনুভৱ হৈছিলে আপোনাৰ অনুভৱটো কৈছোঁ আপুনি কেনেকৈ অভাৰকাম কৰিছিলে কবিতা কেনেকৈ লিখে বাৰু গান লিখিবৰ মোৰ মন নাই আকৌ এবাৰ পুৰণা গান ধন্যবাদ পুৰণি গান অলপ ৰিচেণ্টলি লিখা গৈছিলে চাগে ন লিখা যোৱা নাছিলে বাৰু বেলেগ কুৱেশ্যন আছে নেকি বেলেগ কুৱেশ্যন হ'লে এইটো এই প্ৰেম এইটো ষ্টৰি আপোনাৰ ৰাউণ্ড আপোনাৰ প্ৰেম ৰিলেটেড হয় ন আৰু বিশেষকৈ ইয়াৰ পৰা মেছেজ যাব নতুন প্ৰজন্মৰ ল'ৰা ছোৱালী যিবিলাকে ব্ৰেকআপ হৈছে ৰিচেণ্টলি বা যিবিলাকৰ ৰিচেণ্টলি প্ৰেম হৈছে ব্ৰেকআপ হোৱাৰ পিছত আপোনাৰ ল'ৰাজনে কয় যে ছোৱালীজনীৰ দোষ আৰু ছোৱালীজনীয়ে কয় ল'ৰাৰ দোষ না আচলতে দোষ কাৰ হয় প্ৰেম বুলি একো নাই আজিকালিতো প্ৰেম বুলিবলৈ বস্তুৱেই নাইকিয়া হৈ গ'ল প্ৰেমটো এনেকুৱা এটা বস্তু হয় যেতিয়া কোনোবা ছোৱালীক দেখি বুকুখন বিষায় প্ৰেম হয় কাৰণ তাইক মনোযোগ দিয়া যায় সেই বস্তুটো আছিল আচলতে প্ৰেম বুলি কোনো বস্তু নাই আচলতে প্ৰেম গোটেই বস্তুটো আমাৰ চিনেমা গান কবিতাই মানুহৰ মগজত ষ্টাব্লিছ কৰিলে প্ৰেম মানে সেই যেন কবিতা এটা তোমাৰ মিঠা হাঁহিত যেন মোৰ ভুৱন ভুলাহী স্বৰ্গখন দেখো পৰিলে প্ৰেমত বুজানে তুম পাছ আই ইউ মুস্কুৰাই বুজানে সেই গানবিলাকে আমাৰ মেমৰিবিলাকত সোমোৱাই মানে চবকে প্ৰেমিক চৰাই কৰি পেলালে বুজানে তথাপি আপুনি যিটো কৈছে বুকু বিষোৱা সেই প্ৰেমটো আজিকালি আছে কিন্তু কিছুমান আছে না এই বস্তুটো হ'ল গান চিনেমা কবিতাই আচলতে মানুহক ঠেচি ভৰালে প্ৰেমৰ গান প্ৰেমৰ কবিতা বুজা নাই সেইটো কৰি পেলালে আচলতে প্ৰেম বুলিবলৈ একো নাই আমি যদি ইচ্ছা কৰোঁ ফুলপাহো মই প্ৰেম কৰিব পাৰোঁ ফুলপাহ ধুনীয়া ভাল জীৱ জন্তুক আমি প্ৰেম কৰোঁ আমি গছ গছনি প্ৰেম কৰোঁ প্ৰকৃতি প্ৰেম কৰোঁ গতিকে সেইবিলাক বস্তু তোমাৰ প্ৰথম প্ৰেমটো যে সেইটো নক'লে নহ'লে বহুতে মোৰ ইণ্টাৰভিউত প্ৰথম প্ৰেম বুলি কোৱাৰ লগে লগে মোৰ মাৰ লগত হৈছিলে মোৰ ফুলৰ লগত হৈছিলে তেনেকুৱা কিছুমান কোৱা মানুহ আছে মই নাই কোৱা মই কৈছোঁ কোৱা নাই মই ক্লাছতে প্ৰেম কৰিছোঁ মই ক'লোঁ কি আমাৰ গ্ৰুপৰ প্ৰথম গাৰ্লফ্ৰেণ্ড মোৰ আছিলে এখন ৰুমালৰ পৰা আমাৰ প্ৰেম হৈছিলে মই তিতি গৈ আছিলোঁ তেতিয়া তাই গ'লে এই ৰুমালখন লৈ যা তই বুলি কৈছিলাম এই ৰুমালখন লৈ যা মই মূৰত ৰুমালখন লৈ ঘৰলৈ গ'ল তেতিয়াপৰাই আমাৰ প্ৰেম আৰম্ভ বিয়া হ'ল নে ছোৱালীজনী আপোনাৰ প্ৰথম প্ৰেম বিয়া হ'ল নে বাচ্চাটোক মামা বুলি মাতে মোক কি কম এতিয়া ঠিক আছে বাৰু আপুনি ক'ব খোজা নাই তথাপিও আমি তাৰমানে এটা টাইমত বহুত শুনিছিলোঁ নন নিলিমৰ বিয়া হ'ল কিবা হ'ল এনেকুৱা খবৰ আপুনি শুনিছিলে নে উৰা বাতৰিয়ে ধৰি লওক আপুনি শুনিছিলে নাই মই দুইখন দুনীয়া নাথাকোঁ যে মই নাই আমি শুনিছোঁ নন নিলিমৰ অমুক অভিনেত্ৰীৰ লগত বিয়া হ'ল অলৰেডি তেনেকুৱা টাইপৰ বহুত খবৰ শুনিছিলোঁ আপুনি শুনা নাই মই শুনা নাই আমি শুনিছিলোঁ সকলোৱে শুনিছিলোঁ কাৰণ কেলৈ মই ছ'চিয়েল মিডিয়াত ইমান নাথাকোঁ আৰু মই ছ'চিয়েল মিডিয়াৰ কথা কোৱা নাই ছ'চিয়েল মিডিয়াতো নাথাকোঁ আৰু তোমাৰ মই যি এটা মানে এটা সীমিত পৰিসৰৰ মাজত থাকোঁ এটা চিম্পুল আমাৰ ফ্ৰেণ্ড চাৰ্কেলৰ মাজত থাকোঁ আৰু য'ত তোমাৰ বেলেগ বেলেগ ধৰণৰ আড্ডা হয় ধৰি লোৱা খেলৰ আড্ডা হয় তোমাৰ সাহিত্যৰ আড্ডা হয় ব্যৱসায় আড্ডা হয় গতিকে এটা বেলেগ এটা জনাৰ মাজত থাকোঁ গতিকে এইখিনি কথাবোৰ বিশেষ শুনা নাপাওঁ তথাপিও তাৰমানে মই এতিয়া ৰিচেণ্টলি কিছুমান
ফটোত মানুহে কমেণ্ট বহুত কৰিছিলে পুৰণি স্মৃতি তাৰমানে একদম সোঁৱৰাই দিছিলে আমি ফেচবুক খুলিলে পাই আছোঁ আপোনাক তুমি কৈ দিয়া মহেন্দ্ৰা এতিয়াও ষ্টিল বেচেলাৰ সেইটোতো হয় বাৰু এইটো মোক কৈ উৰা বাতৰি আছিল সেইটো মই আমিও পিছত গম পালোঁ উৰা বাতৰি আছিল তাৰমানে মই নিউজ পেপাৰৰ কথা কৈছিলোঁ আপোনাৰ আচ্ছা, আচ্ছা। ছ'চিয়েল মিডিয়া হয়তো সেই টাইমত আছিল ইমান বেছি ষ্ট্ৰং হোৱা নাই মই নিউজ পেপাৰৰ কথা কৈছোঁ নিউজ পেপাৰত পঢ়িছিলোঁ তাৰমানে চ' বহুত ছোৱালীও আহি গৈছে নন্দিনীৰ বিয়া হ'ল বোলে এইগৰাকী অভিনেত্ৰীৰ লগত হাৰ্ট ব্ৰেক হৈ গৈছে মোক তেনেকুৱা আহি কৈছিলে আমি ছোৱালী সেইকাৰণে মই সুধিছোঁ মইতো জানো এটা উৰা বাতৰি তাৰপৰা সেইটো হাৰ্ট কি ব্ৰেক হৈছে হাৰ্ট ব্ৰেক হ'লে মই তেনেকুৱাতো মানুহে নহয় কি আপোনাক ভাল পাইছিলে আপোনাক ভাল পাইছিলে এজ এ অন স্ক্ৰীণ ভাল পাইছিলে এজন আপোনাৰ থাকে ন এতিয়া নন্দিনী হওক উৎপল দাস এনেকুৱা বহুত অভিনেত্ৰী থাকে ন বহুত ছোৱালীবিলাকে বহুত বেছি ভাল পায় বহুতো ক্ৰাছ হ'ব পাৰে আপোনাৰ সেইকাৰণে মন ভাঙি গৈছিলে তেনেকুৱা হৈছিলে তাৰমানে ক্ৰাছ হ'বলগীয়া তেনেকুৱা মানুহেই নহয় মই কিয় আপুনি নহ'লে কি হয় আপোনাৰ অন স্ক্ৰীণত চাইও আপোনাৰ কাৰণে ক্ৰাছ কিয় হ'ব নোৱাৰে সেইটোত আপুনি ক'ব নোৱাৰে আপোনাৰ ফেন থাকিব পাৰে অনুৰাগী থাকিব পাৰে তাকে তুমি কৈ দিয়া এতিয়া মই যে ষ্টিল বেচেলাৰ কৈ দিয়া সেইটো গম পালে ক'লে আপুনি শুনি আছে মই ক'ব নোৱাৰে তাৰমানে নহ'লে আজি উত্তৰ দিয়াৰ মুহূৰ্তত নাই তাৰমানে তথাপি আপোনাক প্ৰশ্ন বহুত আছিলে আপুনি হেণ্ডছেট কৰিব কৈছে আপুনি হেণ্ডছেট নকৰি দূৰৰ পৰা নমস্কাৰ কৰি দিছে প্ৰেজেন্স অফ মাইণ্ড নন-নিলিমৰ কিন্তু আল্টিমেট মই আপোনাক নমস্কাৰ দিছোঁ তাৰমানে একেবাৰে কৈছোঁ প্ৰেজেন্স অফ মাইণ্ড মানিব লাগিব নন-নিলিমৰ কপিল শৰ্মাৰ প্ৰেজেন্স অফ মাইণ্ড ভাল তাতকৈ ওপৰত আপুনি সেই তুমি ভাবিছা মইতো নাভাবোঁ আপুনি নাভাবে মই ভাবিছোঁ ন কাৰণ মাহঁতে সদায় ঘৰত গালি দিয়ে মায়ে কি গালি দিয়ে মোৰ ল'ৰাটোৱে যদি ভাইটিৰ কথা কয় বাৰু মোৰ ল'ৰাটোৱে যদি অলপ পঢ়া শুনা কৰিলে হ'লে আজি ৰ'দে বৰষুণে এনে ঘূৰিবলগীয়া নহয় এটলিষ্ট ক'ৰবাত চাকৰি অফিচাৰ হৈ থাকিলে হ'লে একো নহ'লেও অল ইণ্ডিয়াত চাকৰিটোকে কৰিলে হ'লে মাৰ দুখ সেইখিনি ইমান কৰিব নোৱাৰিছে কিন্তু আজি সেই নন-নিলিমজনক আমি চিনি পালোহেঁতেন যে নেকি কিন্তু মাকে নিবিচাৰে যে নাই তথাপিও আপোনাৰ এতিয়া বিচাৰে না সকলো মাক বাপেকে চাকৰি কৰাটো বিচাৰে ন' ডাউট তথাপিও আপোনাৰ এটা টাইমৰ পিছত কিন্তু যেতিয়া ৰাইজৰ পৰা বহুত বেছি মৰম পোৱা যায় সন্মান পোৱা যায় তেতিয়া মাক দেউতাকো বহুত বেছি আদৰি লয় আপুনি কৈছে বাৰু কথাটো এইটো বেলেগ কথা আজি খোৱাৰ মুহূৰ্তত নাই বাৰু এইটো প্ৰশ্নৰ উত্তৰ দিব প্লিজ 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 কোৱা জানমণি আপোনাৰ মনৰ পৰা সম্পূৰ্ণভাৱে ওলাই গৈছে কিমান বছৰমান হ'ল জানমণি কি চিডি যি নহওক জানমণি আপুনি জানমণি ভাবক চিডি চলে জানো চিডি নচলে মানে समझ रहे हो ना কেতিয়াবাই ওলাই গ'ল চিডি নচলে আজিকালি আৰু দ্বিতীয়তে কি হ'ল চিডি পুৰণা চিডিবিলাক সদায় ক্ৰেছ হৈ যোৱাৰ লগে চলাব বিচাৰিলেও নচলে মানে অলপ যে কয় ফুল ফুলিছে সেইটো হয় ৰৈ যায় গতিকে চিডি যদি নচলে আজিকালি ইউটিউব হ'ল তাৰপিছত তোমাৰ নেটফ্লিক্স আহিলে এমাজন আহিলে কি আহিলে আৰু চিডিটো নচলে আজিকালি জানমণি সেইখিনি মতে চলিছিলে জোনবাই চলিছিলে নচলে এতিয়া আজিকালি खत्म बाय बाय टाटा गुड बाय गया তোমালোকক চাই মানুহে ভাল পায় তোমালোকৰ আজি মিলিয়ন অনুৰাগী ভাল লাগে সেইটোৱে কথা ঠিক আছে বাৰু শেষ প্ৰশ্ন মোৰ এতিয়া শেষ প্ৰশ্ন এতিয়া নন-নিলিমৰ বিয়া কেতিয়া আৰু কেনেকুৱা ছোৱালী বিচাৰে বিয়া কেতিয়া এইটো অসমৰ ৰাইজৰ আগত এৰি দিছোঁ তুমি অনুৰোধ কৰা কি অনুৰোধ কৰিম মই তুমি কোৱা যে তোমাৰ ককাইটো অকলে থাকে যদি তেনেকুৱা যদি পাত্ৰ আৰু পাত্ৰী যদি হয় পাত্ৰী লাগে আমাৰ পাত্ৰ আছে হয় নহয় পাত্ৰীহে লাগে পাত্ৰ আছে গতিকে মানে আপুনি কি স্বয়ম্বৰ পাতিম বুলি ভাবিছে হা স্বয়ম্বৰ স্বয়ম্বৰ আপোনাৰ ধৰি লওক থাকে যে বহি থাকে বহুত আহে নাই মই অকলে সুখী আৰু খুব বেছি সুখী আৰু মই আগতে ক'লোঁ তথাপি আপোনাৰ জীৱনসংগী এগৰাকীতো প্ৰয়োজন হ'ব জীৱনসংগী আছে নহয় মোৰ মা আছে মোৰ দেউতা আছে মোৰ কাম কৰা বাইজনী আছে মোৰ ভণ্টিবিলাক আছে মোৰ বাইকেইজনী আছে আৰু লগৰ ছোৱালীকেইজনী আছে আৰু সংগী কিয় লাগে তথাপি আপোনাৰ এইটো জীৱনসংগী বেলেগ না এইটো জীৱনসংগী সম্পূৰ্ণ মইতো অনুভৱ কৰা নাই কেতিয়া আৰু মই অকলে থাকি বিৰাট ভাল পাওঁ অকলে থাকিলে কি হয় আমি চিন্তাবিলাকো আমাৰ ক্লিয়াৰ হয় আৰু নতুন নতুন ক্ৰিয়েটিভিটি সৃষ্টি হয় গতিকে ইমান বছৰে আজি তোমাৰ অকলে আছোঁ গতিকে তাত আকৌ তোমাৰ যিটো অটো পাইলট মুড মানুহ এটা অটো পাইলট মুড যদি আমি সদায় 5টা বজাত উঠি পেলাই চাহ খাওঁ এদিন যদি আমি 5টা বজাত উঠি যদি চাহকাপ নেখালোঁ আজি কি আছিলে আজি কিবা এটা মিছ কৰিছোঁ এই তেনেকৈ চাহকাপ ফোন নাই আকৌ অটো পাইলট মুড তোমাৰ ব্ৰেক হয় গতিকে যিটো অটো পাইলট মুডত চলি আছে 2012-13 পৰা চলি আছে অটো পাইলট মুডত চলি আছে পটককৈ মই ব্ৰেক কেনেকৈ কৰিম আকৌ কিবা মিছ কৰিম অভ্যাস গঢ় লৈ উঠিবলৈ মিনিমাম 21 বা 22 দিন লাগে সেইটো আকৌ 21-22 দিন কেনেকৈ সময় দিম এনচাৰটো কি তাৰমানে বিয়া নন-নিলিম এতিয়া বিয়া পতাৰ তাৰমানে সেই নাই বিয়াটো কি হয় বিয়া হ'ল এটা সামাজিক বান্ধোন তথাপি এটা বেয়া হ'ল লাগতিয়াল বস্তু
বুলি ভাবে? এইটো আচলতে বিয়া আচলতে কি হয়, আগতে বিয়া যদি আমাৰ মানে বিয়াৰ যদি আমি হেৰিয়াৰ পৰা আহোঁ, প্ৰসংগলৈ আহোঁ, আগতে কি আছিলে, বাল্য বিবাহ কি হৈছিলে? বাল্য বিবাহ আগতেই হৈছিলে, আগতে যিবিলাক মানুহৰ যাৰ জোৰ তাৰ মুলুক তাৰ বুলি কৈছিলে। গতিকে এটা মানুহে 50জনী 60জনী বিয়া পাতিছিলে, এনেকৈ লাইন পাতি থাকে। গতিকে সাধাৰণ মানুহবিলাকে মানে কি ছোৱালী পোৱা নাছিলে, সেই গতিকে বাল্য বিবাহটো কৰাইছিলে। তো গতিকে বিয়া এটাও সামাজিক বান্ধোন, ভাল পাবলৈ বিয়া পাতিব নালাগে। এইটো কেৱল যাতে আমাৰ সামাজিকভাৱে যাতে সমাজখন অৰাজক যাতে নহয়, সেই গতিকে বিবাহৰ ছিষ্টেমটো হৈছিল। সেইটো মোৰ বিশ্বাস। যদি ইজনে সিজনৰ প্ৰতি যদি শ্ৰদ্ধা নাথাকে, ইজনে সিজনৰ প্ৰতি যদি মৰম নাথাকে, তাত বিয়াৰ কোনো যুক্তি নাথাকে। এইটো খুব দৰকাৰী বস্তু। আপোনাৰ প্ৰতি শ্ৰদ্ধা থাকিবতো, মৰম থাকিবতো, নাথাকে বুলি ভাবিছে আপুনি? আপোনালোকে কম দৰকাৰ ভাবি লৈছে, শ্ৰদ্ধা মৰম থাকিব, কিয় থাকিব? বিয়া বন্ধু বৰ মিলি গৈছে, যি কি নকওক। আৰু এটা কথা কি, আচলতে বিয়াত এইবিলাকৰ বিয়া বাৰু সাধাৰণতে কি হয়, এইবিলাকৰ তোমাৰ যিবিলাক আমাৰ কুণ্ডলী থাকে ন, এইবিলাক তাত থাকিবই লাগে যে বিয়াৰ যুগ, বা ইমান সময় চাকৰি লাভ, ইমান সময় সন্মান লাভ, ইমান সময় পুত্ৰ লাভ, বা পুত্ৰ হওক বা আমাৰ পুত্ৰী হওক, এইবিলাক চব আমাৰ কুণ্ডলীত থাকে। মোৰ সেই বিয়া চেপ্টাৰটো একদম মানে কুণ্ডলীৰ পৰা নাইকিয়া হৈ গ'ল। নাইকিয়া কৰা আপুনি কৰিছে? নাইকিয়া মানে নাই এতিয়া। অহা চান্স আছে নাই? সেইখন আকৌ মই নিজে লিখিব লাগিব। আমাৰ কি কয়, যিবিলাকে আমাৰ কুণ্ডলী লিখে তাক টকা 500 টকা দি লিখ। ঠিক আছে বাৰু, এইটো মই ছেকেণ্ড প্ৰশ্নটো উত্তৰ দিয়ক, আৰু তাৰপিছত আমাৰ হৈ যাব আৰু। কোৱা। ছেকেণ্ড প্ৰশ্ন সেইটো আছিলে, কেনেকুৱা ছোৱালী ভাল লাগে? মোৰ চব ভাল লাগে, তথাপিও পাৰ্টিকুলাৰ চব ভাল লাগে। কাৰণ আজিকালি প্ৰতিজনী ছোৱালীয়ে কথা ক'ব জানে, ষ্টাইল কৰিব জানে, আৰু বিশেষকৈ ছোৱালী হ'ল সদায় সৌন্দৰ্যৰ প্ৰতীক। ধুনীয়াকৈ চাই ভাল লাগে, ধুনীয়াকৈ থাকিলে ভাল লাগে, কথা হ'ব লাগে, ক'বলৈ ভাল লাগে। গতিকে ছোৱালী সদায় ফুলৰ নিচিনা, ফুলপাহ আমাৰ যেনেকৈ ভাল লাগে, ছোৱালীজনীও তেনেকৈ ভাল লাগে। ঠিক আছে বাৰু, ট্ৰাই কৰিছিলোঁ কিছুমান কথা, ক'বতো নোৱাৰিলোঁ। যিকি নহওক নয়ন দা, বহুত বেছি ভাল লাগিলে, আৰু বহুত শুভকামনা থাকিলে। বহুত বেছি ক'লোৱে অলৰেডি আগৰ ভিডিঅ'টো, বহুত বেছি কষ্ট কৰি আছে। চ' সকলোৱে 4 নৱেম্বৰত এইটো ভিডিঅ'টো আপোনালোকে চোৱা মানে 4 নৱেম্বৰত চাই থাকিব পাৰে। চ' সকলোৱে চলি আছে ফিল্মখন হলত, চ' সকলোৱে গৈ চাওক। বন্ধুৰ লগত ইয়েছ, সকলোৱে নাযাব, বন্ধুৰ লগত যাওক, বান্ধৱীৰ লগত যাওক, হাতত হাত ধৰি যাওক, গাৰ্লফ্ৰেণ্ডৰ লগত চালে চাব পাৰে, প্ৰব্লেম নাই। কিন্তু চিনেমা হলৰ ছাইডত কোণাত নহয়, মাজৰ চিটত। চ' থেংক ইউ ছ' মাছ নয়ন দা, বহুত বেছি ভাল লাগিলে। থেংক ইউ ছ' মাছ, থেংক ইউ। বহুত শুভকামনা। বন্ধু যাতে ব্লকবাষ্টাৰ হয়, সেইটো আমি কামনা কৰিছোঁ। থেংক ইউ ছ' মাছ, লাভ ইউ অল, থেংক ইউ।